নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বহুতেই আমাক বিভিন্ন মাধ্যমৰ যোগেদি সুধি আছিলা যে নিযুত মইনা আঁচনি যিসকলে ইতিমধ্যে এপ্লাই আৰম্ভ হৈ গৈছে আৰু যিসকলে এপ্লাই কৰিছে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰব্লেম অৰ্থাৎ সমস্যাত তেওঁলোকে সন্মুখীন হ'বলগীয়া হৈছে আৰু সেই সমস্যাসমূহৰ ভিতৰত তেওঁলোকে কেইটামান সমস্যা আমাক বিশেষভাৱে কমেণ্ট ছেকশ্যনত কৈছিল আৰু সেই প্ৰব্লেম কেইটাৰ ওপৰত আজি আমি ডিছকাছ কৰিবলৈ লৈছোঁ। গতিকে তোমালোকে নিযুত মইনা আঁচনি যিসকলে এপ্লাই কৰিছা সেইসকলে বা যিসকলে এপ্লাই কৰোঁতে কিছু প্ৰব্লেমৰ বা সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। গতিকে যদি ভিডিঅ'টো তোমালোকৰ বাবে গুৰুত্বপূৰ্ণ বা দৰকাৰী বুলি ভাবা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে ভিডিঅ'টো এটা লাইক কৰি বন্ধুবৰ্গৰ মাজত যিমান পৰা সিমান শ্বেয়াৰ কৰিবা বুলি আশা কৰিলোঁ। গতিকে ব'লে আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে আমাক বিভিন্ন প্ৰব্লেমৰ বা সমস্যাৰ বিষয়ে কৈ আছিল আৰু তাৰ ভিতৰত এটা সমস্যা আছিল যে তেওঁলোকে এপ্লাই কৰোঁতে তেওঁলোকৰ ভুল হৈছে বা বহুতৰ এইটো সমস্যা হৈছে যে এপ্লাইত বিভিন্ন ধৰণৰ তেওঁলোকৰ এপ্লাই কৰোঁতে ভুল হ'ল আৰু ভুল হওঁতে তেওঁলোকে কেনেধৰণে শুধৰণি কৰিব সেই সম্পৰ্কে আমাক সুধি আছিল। আৰু সেইটো সম্পৰ্কত তোমালোকক এইটো ক'বলৈ বিচাৰিছোঁ যে যদি তোমালোকৰ এপ্লাই কৰোঁতে কিবা ভুল হৈছে তেন্তে তোমালোকে কি কৰিবা যে তোমালোকৰ যি কলেজ আছে কলেজত প্ৰত্যেক কলেজতে একোজনকৈ নডেল অফিচাৰ থাকে আৰু বিশেষকৈ নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনিৰ বাবে চৰকাৰে একোজনকৈ নডেল অফিচাৰ ছিলেক্ট কৰে আৰু তেওঁৰ ওচৰলৈ গৈ তেওঁলোকক তুমি যদি তেওঁক সেই প্ৰব্লেমটোৰ বিষয়ে তোমাৰ যি প্ৰব্লেম এপ্লাই কৰোঁতে যি শুধৰণি কৰিবলগীয়া হৈ আছে সেই প্ৰব্লেমটোৰ বিষয়ে যদি তোমালোকে কোৱা নিশ্চয়কৈ তেওঁলোকে তোমাক এটা কাৰেকশ্যন কৰাৰ সুবিধা কৰি দিব আৰু তাৰপিছত তোমালোকে পুনৰ সেই যি তোমালোকৰ এপ্লিকেশ্যন তাত এডিট কৰি পেলাই তোমালোকে শুধৰণি কৰিব পাৰিবা। নেক্সট যিটো প্ৰব্লেম ছাত্ৰ ছাত্ৰীসকলে ফেচ কৰিছিল আৰু সেইটো আমাক কৈছিল যে তেওঁলোকে বহুতৰে কি হৈছে OTP অহা নাই, অৰ্থাৎ এপ্লাই কৰোঁতে যি OTP আহিবলগীয়া হয় মোবাইল নম্বৰত সেই OTP টো অহা নাই। আৰু সেই সম্পৰ্কত যদি আমি ক'বলৈ যাওঁ যে তোমালোকৰ যদি OTP অহা নাই তাৰ মুখ্য এটা কাৰণ হ'ব পাৰে যে তোমালোকৰ আধাৰ কাৰ্ডৰ লগত যদি তোমালোকৰ মোবাইল নাম্বাৰ যিটো আছে মোবাইল নাম্বাৰটো যদি লিংক নাথাকে তেন্তে তোমালোকৰ বাবে মোবাইলত তোমালোকে OTPটো নোপোৱা। আৰু সেইবাবে তোমালোকে কি কৰা যে আধাৰ কাৰ্ডৰ লগত তোমালোকে মোবাইল নম্বৰটো প্ৰথমে লিংক কৰি চোৱা আৰু লিংক কৰাৰ পিছত তোমালোকৰ নিশ্চয়কৈ OTP তোমালোকে পাবা। আৰু বহুত ক্ষেত্ৰত যদি এইটো প্ৰব্লেম নহয় তেন্তে বহুতৰ কি হয় নেটৱৰ্ক প্ৰব্লেমো হ'ব পাৰে। নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে বহুতেও কি হয় OTP কেতিয়াবা পলমকৈ বা OTP পোৱাত কিছু পলম হয়, সেইটো হ'ব পাৰে। তোমালোকে ভাল নেটৱৰ্ক পোৱা জেগা এটুকুৰাত গৈ তোমালোকে ভালদৰে ট্ৰাই কৰিবা, নিশ্চয়কৈ তোমালোকৰ OTP আহিব। আশা কৰিছোঁ তোমালোকৰ এই প্ৰব্লেমকেইটাৰ বিষয়ে অৱগত হৈছে আৰু তোমালোকে কেনেদৰে ছল্ভ কৰিব পাৰিবা সেই সম্পৰ্কে আমি কিছু কৈছোঁ। গতিকে তোমালোকে নিশ্চয়কৈ ছল্ভ কৰিব পাৰিবা বুলি আশা কৰিছোঁ। আৰু তৃতীয়তে বহুতো ছাত্ৰ ছাত্ৰীয়ে এইটো কমেণ্ট কৰিছিল যে তেওঁলোকে যিখন তেওঁলোকৰ মানে এপ্লিকেশ্যন ফৰ্ম সেইখন তেওঁলোকে ছাবমিশ্যন কৰোঁতে বিভিন্ন ধৰণৰ প্ৰব্লেম হৈছে বা ছাবমিশ্যন কৰোঁতে তেওঁলোকে ছাবমিশ্যন ফেইল দেখাইছে। এইটো ক্ষেত্ৰত যদি ক'বলৈ যাওঁ ছাবমিশ্যন ফেইলৰ এটা মুখ্য কাৰণ হ'ব পাৰে যে ছাৰ্ভাৰ প্ৰব্লেম হ'ব পাৰে। যিহেতু বহুতো ছাত্ৰ ছাত্ৰীয়ে যিসকল নিযুত মইনা আঁচনি বা নিযুত বাবু আঁচনি বহুতো ছাত্ৰ ছাত্ৰী নিযুত মইনা আঁচনিৰ কাৰণে এপ্লাই কৰিছে একেলগে। গতিকে গভৰ্ণমেণ্টৰ যিটো ৱেবছাইট সেইটো হয়তো ছাৰ্ভাৰ প্ৰব্লেম দেখাব পাৰে আৰু সেইটো কাৰণে যেতিয়া তোমালোকৰ ছাৰ্ভাৰ প্ৰব্লেম দেখায় তোমালোকে কি কৰিবা যে তোমালোকৰ ৰাতি তোমালোকে 12 বজাৰ পিছত তোমালোকে ট্ৰাই কৰিবা, নিশ্চয়কৈ তাত ছাৰ্ভাৰ প্ৰব্লেমটো তেতিয়া তোমালোকৰ ঠিক হ'ব আৰু তোমালোকৰ ছাবমিশ্যন কৰাটো সুবিধা হ'ব। গতিকে আশা কৰিছোঁ তোমালোকৰ এই প্ৰব্লেমকেইটাৰ বিষয়ে তোমালোকে গম পাইছা আৰু কেনেদৰে ছল্ভ কৰিব লাগিব সেই সম্পৰ্কেও তোমালোকে জানিছা। গতিকে যদিহে তোমালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিল তোমালোকে ভিডিঅ'টো পুনৰবাৰ কৈছোঁ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰা যাতে সকলোৰে সুবিধা হয় আৰু সকলোৱে এই প্ৰব্লেমকেইটা যিসকলে ফেচ কৰি আছে তেওঁলোকৰ যাতে প্ৰব্লেমবোৰ ছল্ভ কৰিবৰ বাবে সুবিধা হয়। গতিকে আশা কৰিছোঁ ভালদৰে তোমালোকৰ এই কথাখিনি বুজি পাইছা আৰু ভৱিষ্যতৰ এনেধৰণৰ আপডেট নিযুত মইনা আঁচনি হওক বা বিভিন্ন ধৰণৰ আপডেটসমূহ পাই থাকিবৰ বাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা বুলি আশা কৰিছোঁ। ধন্যবাদ।